বাইদেউ সোমাব পাৰোঁনে? তই দেৰিকে কেলে আহিছ? কাৰণ মই ঘৰৰ পৰা দেৰিকৈ ওলাইছোঁ। ঘৰৰ পৰা দেৰিকে কিয় ওলাইছ? কাৰণ মই ৰাতিপুৱা দেৰিকৈ শুই উঠিছোঁ। ৰাতিপুৱা দেৰিকে কিয় শুই উঠিছ? কাৰণ মই ৰাতি দেৰিকৈ শুইছোঁ। ৰাতি দেৰিকে কেলে শুইছ? কাৰণ মই কালি ইয়াৰ পৰা দেৰিকৈ গৈছিলোঁ। ফাল্টুমি বন্ধ কৰ। তেন্তে আপুনি আৰম্ভ কৰক। ঐ মূৰ্খ, বুজি নাপাওঁ নেকি? মই ফাল্টুমি ভাল নাপাওঁ। তেন্তে নকৰিব আপুনি। মই বুজি নাপাওঁ তই স্কুল কেলে আহ। যাতে আপোনালোকে সময়মতে দৰমহা পাই থাকে। অভদ্ৰ কৰবাৰ, যা মনে মনে বহি থাকগে। কাইলৈৰ পৰা দেৰি কৰিলে তোক মুৰ্গা বনাই দিম। বাইদেউ মই ভেজিটেৰিয়ান হয়, মই মুৰ্গী নাখাওঁ। আপুনি মোক পনীৰ চব্জি বনাই দিয়ক, মই খাই দিম। অভদ্ৰ, অভদ্ৰামি কৰিব আহিছ? এতিয়াই প্ৰিন্সিপালক মাতি আছো। কোনে বাইদেউৰ লগত অভদ্ৰামি কৰিছ? তই কৰিছ? নাই কৰা ছাৰ। তই কৰিছ নেকি? নাই কৰা ছাৰ। ছাৰ সৌটো লাষ্টত বহি থকাতে কৰিছে। ৰিংকু তই চাওঁ এইফালে আছোন। বাইদেউ আপুনি যাওক, মই ইয়াক চাই ল'ম। ঠিক আছে। আৰু ৰিংকু তই এইফালে আহ। বাইদেউৰ লগত অভদ্ৰামি কিয় কৰিছিলি? নহয় ছাৰ, মই তললৈ মূৰ কৰি পঢ়ি আছিলোঁ, মই একো কৰা নাই। ঠিক আছে, মই তোক দুটামান প্ৰশ্ন সুধিম। তই যদি উত্তৰ দিব পাৰ তেন্তে তোক মই একো নকৰোঁ। ঠিক আছে ছাৰ, সোধক। তই মোক মোৰ প্ৰিয় মিত্ৰ ৰচনাখন শুনা। ঠিক আছে ছাৰ। এনেইতো আজিকালি বেষ্ট ফ্ৰেণ্ড পোৱাটো বহুত টান কাম, কাৰণ সকলোৱে পাবজিত লাগি থাকে। তথাপিও মোৰ চিনাকি পাবজি খেলি থাকোঁতে বাবলুৰ লগত চিংকিত হৈছিল। মই আৰু বাবলু বেষ্ট ফ্ৰেণ্ড আছিলোঁ। মই তাক ফাৰ্ষ্ট পাবজিত লগ পাইছিলোঁ। তাত আমি দুয়োটাই চ'লত খেলি আছিলোঁ। কিন্তু পিছতকৈ আমি আমাৰ টীম বনাই ল'লোঁ। সেইটো টীমত সি তাৰ গাৰ্লফ্ৰেণ্ডকো এড কৰি ল'লে। তিনিওটাই পাবজিত বহুতক মাৰিলোঁ। আমাৰ পাবজিৰ কাহিনী বহুত ভালদৰে চলি আছিল। কিন্তু এবাৰ তাৰ গাৰ্লফ্ৰেণ্ডে মোৰ দোস্তৰ ওপৰত বম দি তাক মাৰি দিলে। আৰু তাই নিজৰ এক্স বয়ফ্ৰেণ্ডৰ লগত লগ লাগি মোকো মাৰি দিলে। তাৰপিছত দুয়োটাই চিকেন ডিনাৰ কৰাৰ কথা ভাবিলে। কিন্তু বয়ফ্ৰেণ্ডে ক'লে আজি মংগলবাৰ, গতিকে মই চিকেন ডিনাৰ আজি নকৰোঁ। তাৰপিছত সিহঁতি নেক্সট দিনা চিকেন ডিনাৰ কৰিলে। গেম শেষ হৈ গ'ল আৰু মোৰ দোস্তটো মৰি থাকিলে। আৰে তই প্ৰিয় মিত্ৰৰ ওপৰত ৰচনা কৰিছ নে পাবজিৰ ওপৰত ৰচনা কৰিছ? ছাৰ কি কৰোঁ, বেষ্ট ফ্ৰেণ্ড পাবজিতে পাইছিলোঁ আৰু পাবজিতে মৰি থাকিলে। ঠিক আছে, এইবাৰ তোক মই আৰু এটা প্ৰশ্ন সুধিম। ঠিক আছে, সোধক। বাৰু এইবাৰ কচোন, পৰুৱা এটাক কেনেকৈ মাৰিবি? ভৰিয়েদি গছকি মাৰি দিলে হ'ল, আৰু কেনেকৈ মাৰিব? প্ৰশ্নটো 10 নম্বৰৰ হয়, 1 নম্বৰৰ নহয়। কমচে কম 150টা শব্দৰ ভিতৰত ক। 10 নম্বৰৰ ন? ঠিক আছে, শুনক। চেনিত জলকীয়া লগাই পৰুৱাটোৰ গাঁতৰ ওচৰত থৈ দিম। যেতিয়া পৰুৱাটোৱে চেনিখিনি খাব, তাৰ জ্বলা লাগিব। আৰু সি যেতিয়া পানী খাবলৈ পানীৰ টেংকিৰ ওচৰলৈ যাব, আমি তাক এটা ঠেলা মাৰি টেংকিত পেলাই দিম। তেতিয়া সি তিতি যাব, আৰু যেতিয়া সি নিজক শুকুৱাবলৈ জুইৰ ওচৰলৈ যাব, তেতিয়া আমি জুইত বম দি দিম। আৰু তেতিয়া মানুহে তাক ICUত এডমিট কৰিব। আৰু আমি হস্পিটেলত গৈ তাৰ মুখৰ পৰা অক্সিজেন মাস্কখন আঁতৰাই দিম আৰু সি মৰি থাকিব। ঠিক আছে হ'ব। এইবাৰ মই তোক কিছুমান শব্দ ক'ম, তই তাৰ বিপৰীত শব্দটো কবি। ঠিক আছে ছাৰ। দিন, ৰাতি, লাভ, লোকচান, জয়। বিজয়। এইটো ভুল হৈছে। এইটো শুদ্ধ হৈছে। কি কৈছ তই? কি শুনিছ তই? পাগল হলি নেকি? জ্ঞানী হলি নেকি? চুপচাপ থিয় হৈ থাক। চিঞৰি চিঞৰি বহি থাক। কি হৈছে তোৰ? কি নাই হোৱা তোৰ? মনে মনে থাক। কৈ থাক। অভদ্ৰামি বন্ধ কৰ। অভদ্ৰামি আৰম্ভ কৰ। মাৰ খাবি তই। ঘোচা খাবি তই। মাৰিবি তই মোক। বচাবি তই মোক। চুপ থাক। চিঞৰি থাক। থিয় হৈ থাক চুপচাপ। বহি থাক চুপচাপ।